গৰমনো কিমান ভিতৰতে সোমাই থাকিম সেয়েহে আমি লগৰ কেইজনমানে ভাবিলোঁ নদীতে গৈ খানা এটা খাওঁ। ইফালে আকৌ ভাইটি এটা চাকৰিৰ পৰা আহিছিলে যিহেতুকে তাৰ ট্ৰেইনিঙৰ ছুটী পাইছিলে আৰু ছুটী পোৱাৰ কাৰণে ঘৰত আহিলে আমি গোটেইকেইজনে ক'লোঁ যে আমাক খানা এটা দিব লাগে আৰু সি কি কৰিলে আমাক খানাটো দিবৰ কাৰণে প্ৰস্তুত হৈ গ'ল আৰু এইফালে আমি মাছ মাংস আনি পূৰা ৰেডি কৰি দিলোঁ আৰু ৰেডি কৰি মেলি আমি প্ৰায় আহি পাই গ'লোঁ নদীৰ কাষত আৰু এইফালে ভাত বনোৱাত মই লাগি আছোঁ দেখিব পাৰিছে। তাৰ খানা কেৱল এইটোৱেই নহয় যেতিয়া মেইন লিষ্টত নাম আহিছিলে সি আৰু এটা খানা দিছিলে কিন্তু আমি সেইটো খানাৰ আচলতে ভিডিঅ' বনোৱা নহ'ল আৰু এতিয়া যিহেতুকে নদীৰ কাষত পাইছোঁ ন অকলশৰে পাইছোঁ খুব সুন্দৰ লাগিছে পৰিৱেশটো সেয়েহে ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। আমাৰ খানাবিলাকত আকৌ পংকজক লৈয়ে আহোঁ আৰু পংকজ মানে কি তাৰ যিহেতুকে এখন হান নাই যদিও সি এখন বাইক চলাই পেলাই ভাইৰেল হৈ থকা ল'ৰাজন আপোনালোকে চাগে মোৰ ভিডিঅ'ত আগত দেখা পাইছেই। খানা খাবলৈ আহিলোঁ ঠিকে আছে কিন্তু খৰি আনিবলৈ কাৰোৰে মনত নপৰিলে খৰি কেইডালমান ঘৰৰ পৰা লৈছিলোঁ আৰু ইফালে কি হৈছে গছত মানে শুকান ডাল ভাঙি আমি জ্বলাবলগীয়া হৈছে আৰু ইফালে মানে কি বহুত লাজুকীয়া আচলতে বিয়া পতা নাই যে বৰলা আৰু বহুত লাজুকীয়া। এইফালে আকৌ আজি মাংসখিনি পুলিচকে বনাব দিলোঁ কাৰণ পুলিচে আগতে মাংস বনাই বহুতেই ভাল লাগে আৰু এইফালে ফুকিয়াই মাংস বনাই থকা হৈছে মানে জুই যিহেতুকে কেঁচা খৰি জুই ভালকৈ জ্বলা নাই আৰু তেনেকেই আজি আমি খাবলগীয়া হ'ল কিন্তু মাংসটো বিৰাটেই টেষ্টি হৈছে আপোনালোকক কি বুজাম মই